সিংহ আৰু নিগনিৰ সাধুটোতো সকলোৱে জানে। নিগনি সিংহই ধৰিছিল আৰু কাকতি মিনতি কৰোঁতে এৰি দিলে আৰু এদিন নিগনিয়ে জালখন কুটি সিংহক বচালে। এই সিংহ আৰু নিগনিৰ সাধুটোৰ এটা ছেকেণ্ড ভাৰ্জন মই ক'বলৈ ওলাইছোঁ। সেইটো হৈছে সিংহই নিগনিক ধৰিলে, নিগনিয়ে তেতিয়া সিংহক কাকতি মিনতি কৰি ক'লে যে মহাৰাজ মোক এৰি দিয়ক, মোক যদি আপুনি এৰি দিয়ে তেনেহ'লে মই আপোনাক 3টা খুব জ্ঞানগৰ্ভ কথা ক'ম, যি 3টা আপোনাৰ কামত আহিব। আপুনি মোক এৰি দিয়াৰ লগে লগে এটা ক'ম, মই মোৰ গাঁতলৈ গৈ থাকোঁতে আধা দূৰ অতিক্ৰম কৰাৰ পিছত এটা ক'ম, আৰু ঠিক গাঁতত সোমোৱাৰ সময়ত মই এটা ক'ম। 3টা জ্ঞানগৰ্ভ কথা ক'ম। তেতিয়া সিংহই ভাবিলে দেখা যাওক ইয়াকনো মাৰি কি কৰিম, মই এনেও কাম নাই, তাক এৰি দিওঁচোন বাৰু, সি কি জ্ঞানগৰ্ভ কথা কয় শুনো। তেতিয়া সিংহই এৰি দিলে। এৰি দিয়াৰ লগে লগে নিগনিয়ে ক'লে প্ৰথম 1 নম্বৰ যে মহাৰাজ যিকোনো উৎসৰ পৰা অহা খবৰ আপুনি বিশ্বাস নকৰিব। তাক চালি জাৰি নোচোৱাকৈ, সঁচা মিছা নজনাকৈ যিকোনো উৎসৰ খবৰ আপুনি গ্ৰহণ নকৰিব। কৈ পেলাই নিগনি দৌৰিছে। দৌৰি গৈ ঠিক আধা দূৰ অতিক্ৰম কৰাৰ পিছত সি প্ৰতিশ্ৰুতি দিয়া মতে আকৌ সিংহলৈ ঘূৰি চাইছে, চাই পেলাই কৈছে মহাৰাজ নিজে জীৱনত কৰা যিকোনো কামৰ কাৰণে অনুশোচনাত দগ্ধ হৈ গোটেই জীৱন পাত নকৰিব। 2টা দিলে। তাৰপিছত নিগনি আকৌ দৌৰিছে। দৌৰি গৈ ঠিক গাঁতত সোমোৱাৰ আগে আগে নিগনিয়ে ঘূৰি চাই সিংহক কৈছে মহাৰাজ আপুনি বৰ বুৰ্বক, আপুনি বুৰ্বকামি কৰিলে। আপুনি যদি মোক মাৰি দিলেহেঁতেন তেনেহ'লে মোৰ ভিতৰত এটা খুব শক্তিশালী জিন আছে, আৰু যিয়ে মোক মাৰিব সেই জিনটো সেইজনৰ ভৃত্য হ'ব আৰু গোটেই জীৱন তেওঁৰ আদেশ পালন কৰিব। গতিকে আপুনি এটা খুব শক্তিশালী জিন পালেহেঁতেন। তেতিয়া সিংহৰ খুব বেয়া লাগিলে। সিংহই মানে মই কি ভুল কৰিলোঁ, মই ডাঙৰ ভুল কৰিলোঁ, তাক কিয় এৰি দিলোঁ মই ভাবি, তাৰপিছত যিয়ে নহওক সিংহই ক'লে ঠিক আছে উপায়টো নাই, তইতো গলিয়ে গাঁতত সোমাবিয়ে এতিয়া, তই মোক তোৰ আৰু এটা জ্ঞান তই দিয়া কথা আছিল, জ্ঞানগৰ্ভ কথা ক এতিয়া। তেতিয়া নিগনি ঠিক গাঁতত সোমোৱাৰ আগে আগে নেজডাল সোমাইছে আৰু মুখখন ওলাই আছে। ঠিক সেইখিনিতে সিংহক কৈছে মহাৰাজ জীৱনত যি শিকে সেয়া নিজৰ জীৱনত প্ৰয়োগ কৰিব। এতিয়া আমি সিংহৰ নিচিনাই হৈ যাওঁ নেকি মাজে মাজে, যে আমি জানো কথাটো কিন্তু আমি নিজৰ জীৱনত প্ৰয়োগ নকৰোঁ। সিংহই যেনেকৈ প্ৰথম কথাটো যে যিকোনো উৎসৰ খবৰ বিশ্বাস নকৰিব। এতিয়া আমাৰ সন্মুখত ঢেৰ উৎস খবৰৰ, ফেচবুক, হোৱাটছএপ, ছ'চিয়েল মিডিয়া ভৰ্তি হৈ থাকে খবৰেৰে। আটাইবোৰ খবৰ শুদ্ধ নহয়, ভয়ানকভাৱে। এতিয়া হোৱাটছএপ, বিশেষকৈ হোৱাটছএপ ইউনিভাৰ্চিটিখনত ইমান বেছি মিছা খবৰ ওলায়, আৰু আমি যদি সেইবোৰ গোটেই হজম কৰোঁ তেনেহ'লে আমাৰ বহুত ক্ষতি হয়। আৰু টেকন'লজিৰ সহায়ত এতিয়া কি কৰিব নোৱাৰে, খবৰবোৰ এনেকুৱাকৈ ডিছপ্লে কৰে, এনেকুৱাকৈ বনাই দিয়ে, তথ্য পাতি মানে ভুৱা তথ্য পাতি আদি পৰিৱেশনটো ইমান সুন্দৰকৈ কৰে যে আপুনি বাধ্য হৈ যায় যে এই কথাটো সঁচা। কিছুমান মানুহৰ চৰিত্ৰ হনন কৰা কাম, কিছুমান ফটোগ্ৰাফ, বনোৱা ফটোগ্ৰাফ ইত্যাদিবিলাকৰে ভৰাই দিয়ে। গতিকে সেই খবৰবিলাক কেতিয়াও আচলতে আমি বিশ্বাস কৰা উচিত নহয়, বিশেষকৈ যিবিলাক গছিপৰ দৰে খবৰ। গছিপ বস্তুটো আচলতে কিমান ভয়ানক। এজন মানে চক্ৰেটিছৰ কাহিনী এটা কৈছিল, হয়তো বহুতে জানিব পাৰে, যে গ্ৰীক দাৰ্শনিক চক্ৰেটিছৰ ওচৰলৈ আন এজন ব্যক্তি, তেওঁৰ চিনাকি বন্ধু ধৰণৰ ব্যক্তি এজন গছিপ কৰিবলৈ আহিল। তেওঁ চক্ৰেটিছে জানে যে তেওঁ গছিপ কৰি ভাল পোৱা এজন মানুহ। তেওঁ আহি পেলাই চক্ৰেটিছক ক'লে যে অমুকৰ এটা কথা মই গম পাইছোঁ, কথাটো মই ক'বলৈ বিচাৰিছোঁ, কেৱল তোমাকেই ক'ম আৰু। তেতিয়া চক্ৰেটিছে ক'লে ৰ'বা, কথাটো শুনাৰ আগতে মই 3টা ষ্টেপত ফিল্টাৰ কৰিব লাগিব কথাটো। 1 নম্বৰ ষ্টেপ হৈছে, 1 নম্বৰ কথা হৈছে যে এই কথাটো ভাল কথা নে বেয়া কথা। তেতিয়া মানুহজনে ক'লে অফক'ৰ্ছ বেয়া কথা। ঠিক আছে, তেতিয়াহ'লে মই শুনিব নালাগে, তথাপি 2nd ষ্টেপটোলৈ গৈছোঁ। দ্বিতীয় কথাটো হৈছে যে এই কথাটো সঁচা নে মিছা। তেতিয়া মানুহজনে কৈছে মানে মই শুনিছোঁ আৰু সঁচা মিছা নাজানো, তেনেহ'লেতো এইটো আৰু শুনিব নালাগে। ঠিক আছে, তথাপিও মই ফিল্টাৰৰ 3rd ষ্টেপটোলৈ গৈছোঁ। তৃতীয় কথা, এই যে কথাটো ক'বা সেই কথাটো মোৰ কাৰণে কিবা কামত অহা নে নহা। তেতিয়া মানুহজনে ক'লে নহয়, ঠিক কামত অহাটো নহয়। তেতিয়া চক্ৰেটিছে ক'লে তেনেহ'লে মই কথাটো নুশুনো। এই ফিল্টাৰটো আচলতে সঁচাকৈ আমাক লাগে। আমি যিবিলাক কাম আমাৰ কামত নাহে, অযথা গছিপ, যিটো এই গছিপটোৱে আমাক আচলতে যথেষ্ট ক্ষতি কৰে, কিন্তু মানে এইটো ইমান আনন্দ দিয়ে একাংশ মানুহক বা আমাক বহুতকে, যে সেইটো আমি এৰিব নোৱাৰা এটা স্বভাৱত পৰিণত হয়। যেনেকৈ দুগৰাকী মানুহে তৃতীয় এগৰাকীৰ কথা গছিপ কৰিছে, কৰি আছে প্ৰায় 1 ঘণ্টা সেইগৰাকী মানুহৰ শ্ৰাদ্ধ কৰাৰ পিছত কৈছে বাদ দিয়া আমাৰনো কি,
যদি আমাৰনো কিয়ে হয় তেনেহ'লে এঘণ্টা কিয় বাদ দিব নোৱাৰিলে গতিকে সিংহৰ সেই প্ৰথম শিক্ষাটো হৈছে যিকোনো উৎসৰ খবৰ আপুনি নুশুনিব আৰু 2 নম্বৰ শিক্ষাটো আছিলে নিগনিয়ে সিংহক কোৱা যে জীৱনত কৰা কামৰ কাৰণে কেতিয়াও মানে অনুশোচনা কৰি কৰি জীৱন পাত নকৰিব এইটো এটা সঁচাকৈ মানে খুব জ্ঞানগৰ্ভ কথা এইকাৰণে হয় যে আমাৰ বহুতোৱে আমি এইটো কৰোঁ যে কিছুমান অনৰ্থক কথা যিটো হৈ গ'ল যাক আৰু শুধৰোৱাৰ উপায় নাই জীৱনত কৰা কাম আমি গোটেই জীৱন সেই কথাটো কঢ়িয়াই লৈ ফুৰোঁ মই কিয় কৰিছিলোঁ এনেকুৱা কিয় হ'ল এনেকুৱা মোৰহে কিয় হয় এই ভুলটো কিয় কৰিলোঁ এইটোৱে আচলতে আমাক জ্বলাই জ্বলাই শেষ কৰে জীৱনটো গতিকে যিটো কাম আমাৰ হাতৰ পৰা গুচি গ'ল যিটো আমি ভুল বুলি ভাবিছোঁ ভুল আচলতে মই আগতেও কৈছোঁ ভুল আচলতে মানুহৰ ভুল বুলি একো কথাই নাই জীৱনত ভুলবিলাক যিবিলাক আমি ভুল বুলি কওঁ সেইবিলাক জীৱনৰ এটা এটা টাৰ্ণিং পইণ্ট কিবা এটা হৈ গ'ল জীৱনৰ এটা টাৰ্ণ ল'লে আকৌ জীৱন আগুৱাই নিব লাগিব গতিকে অনুশোচনাত দগ্ধ হৈ যে নিগনিক কিয় এৰি দিলোঁ মই এইটো কৰা উচিত নহয় আৰু তৃতীয় যিটো জ্ঞান দিলে সেইটো যে যি শিকিলে তাক নিজৰ জীৱনত প্ৰয়োগ কৰক সিংহইটো দুটা কথা শিকিছিল যে কোনো উৎসৰ খবৰ বিশ্বাস কৰিব নালাগে আৰু দ্বিতীয় যিটো কথা যে অনুশোচনাত দগ্ধ হ'ব নালাগে কিন্তু সিংহই সেই নিগনিৰ কথাটোৱে বিশ্বাস কৰিলে আৰু কিয় তাক এৰি দিলোঁ বুলি অনুশোচনাত দগ্ধ হ'ল আমি সেই কাম কৰা আচলতে উচিত নহয় আমি জীৱনত যিখিনি যুক্তিসংগত কথা যিখিনি নিজৰ বিবেচনাৰে সঁচা বুলি ভাবোঁ সেইখিনি সঁচা বিশেষকৈ আজিৰ পৰিস্থিতিত ইমানবোৰ সংবাদ মাধ্যমৰ মাজত থকা অৱস্থাত আমি আচলতে প্ৰতিটো সংবাদ লওঁতে আমি তাৰ যুক্তি তাক চালি জাৰি চোৱাৰ এটা মানসিকতা গঢ়ি তুলিব লাগে নহ'লে আমাৰ নিজৰ ক্ষতি হয় আমাৰ সমাজৰো ক্ষতি হয় আৰু যিবিলাক আমি কাম লৈ পেলাই অনুশোচনা কৰোঁ সেই অনুশোচনাবিলাক আচলতে কেতিয়াও কৰিব নাপায় আজিকালি দেখিছোঁ সৰু সৰু ল'ৰা ছোৱালীবিলাকে অতি সৰু ল'ৰা ছোৱালীবিলাকে সাধাৰণ একোটা কথা জীৱনৰ ঘটনাৰ কাৰণে ইমান বেছি কঠোৰ সিদ্ধান্ত জীৱনত ল'বলৈ লৈছে যে ভাবিলে আচৰিত লাগে যে গোটেই জীৱনটো সেই সৰু ল'ৰা ছোৱালীখিনি ক'ব বিচাৰোঁ যে গোটেই জীৱনটো পৰি আছে এই জীৱনত এটা 20-25 বছৰ বয়সত যদি কিবা এটা ভুল বুলি ভবা হৈছে ভুল সিদ্ধান্ত লোৱা হৈছে তাৰ পিছৰ জীৱনচোৱা বহুত দীঘল তাত সেই কথাটো শুধৰাবলৈ তাতকৈ উন্নতৰ পৰা উন্নততৰ কাম কৰি যাবলৈ আৰু বহুত সময় থাকে গতিকে এই খৰখেদা কৰা সিদ্ধান্ত ইত্যাদিবোৰৰ পৰা আঁতৰি থাকিব লাগে আমি জীৱনটো ধুনীয়া আচলতে সেইটো সঁচা কথা যে সেইটো বহুতে কয় যে নাই জীৱন ধুনীয়া বুলি একে আষাৰে কৈ দিব নোৱাৰে মই কিন্তু বিশ্বাস কৰোঁ জীৱন ধুনীয়া আৰু এটা কথা বিশ্বাস কৰোঁ যে আমি সুখী হ'ব পৰা কথাটো আমি নিজে লোৱা এটা সিদ্ধান্ত আমাৰ চইচ আমি সুখী হ'ম নে নহ'ম সেইটো আমি নিজে সিদ্ধান্ত লৈ আচলতে সুখী হ'ব পাৰোঁ